Hey guys, welcome to my another vlog. মানে আজি আহি আছো মানে বিয়া এখন হ'বলে আৰু ফিল্ডৰ ওচৰতে আপোনাৰ এইফালে দেখিছো পুৰা গাড়ী চাৰি ৰখি আছে মানে ফাংচন আছে বিয়াও খাম ফাংচনো খাম আৰু বিয়া ঘৰত গৈ লগ পাই আছো মানে এইফালে বৌমা আহিলে শান্তি চবেই গৈ আছো আৰু আমি মানে বিয়া ঘৰ আহি পাই গ'লো এইফালে হৈছে কইনা ফটোকপি মাৰি ল আমি মানে আহি পাই গ'লো আৰু মানে যিটা মানে দৰা মানে 4টা বজাতে মানে আহি যাব মানে ইয়াত ফাংচন আছে তো ৰাতিপুৱাতো ইমানখিনি মানুহ আহিব তাতে থাকিব ন সেইকাৰণে দিনতে কৈ দিছে দৰা চোৱা আহি দিনতে কৈ দিছে না ধৰিব আৰু মানে আহি পাইছিলে মাহেঁতি তামোলখন সোমোৱাইছিলে একদম খাবলৈ বহাই দিয়ে চাওক আৰু মানে বিয়া ভালকৈ ভিডিঅ' দেখাবই পোৱা নাই বাছ মানে খাই বৈ উঠিলোঁ আৰু এইফালে চাই আছে ডলিবা কেনেকুৱা লাগিছে মানে দৰা আহি আছে আৰু আগত যাম আৰু এই গাইজ মানে কি ক'ম আৰু বিয়া ঘৰতো ইমান ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোৱে মানে দৰাকো দেখাব নোৱাৰিলোঁ আৰু মানে কি হ'ল মাহঁতি তাত মানে হেৰি মানে পূৰা দোকান চোকান মেলা নিচিনা বহি গৈছে আৰু তাত চাই আছেগৈ আৰু মোক মানে ভণ্টিয়ে কাপোৰ জেকেট পিন্ধিবলৈ পঠিয়াই দিছিলে চাব নাপালোঁ আৰু মোৰ মানে কি হ'ব যাম আকৌ যাম আৰু তেন্তে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব মোৰ নেক্সট ভিডিঅ' পাবলৈ মানে ইয়াৰ ফাংচনৰ আৰু মানে সেইদিনাখন বনাইছোঁ নি এনেই আৰু এইবিলাক দেখুৱাম এনেকুৱা মানে ফাংচনৰটো মেইন ন ত' বাই গাইজ